নমস্কাৰ, গুড মৰ্নিং। আজি লৈ আহিছোঁ এটা বাটাৰ মাৰ্বল কেক। মই কেনেকৈ কৰোঁ চাওকচোন। বাটাৰ লৈছোঁ 300 গ্ৰাম। ইনগ্ৰেডিয়েণ্ট মই দিয়ে দিম, তথাপি কৈছোঁ। বাটাৰ লৈছোঁ 300 গ্ৰাম। এটা পেকেটত সৰু 100 গ্ৰামকৈ থাকে, তাৰে 3 পেকেট লৈছোঁ। বাটাৰখিনি ঠিক মই মাৰিব লওঁতে কাৰেণ্ট গ'ল। এতিয়া হাতেৰে ফিটিব লাগিব। হেণ্ড মিক্সাৰ দি ফিটিলে সোনকালে হয় আৰু ভালকৈও ফিটা হয়। তাত মই চেনি লৈছোঁ 2 কাপ। 300 গ্ৰাম বাটাৰ, 2 কাপ চেনি। মই 2টা কেক বনাবলৈ লৈছোঁ আৰু 10টা কণী। ময়দা লৈছোঁ 3 কাপ। তাৰপিছতে বেকিং পাউডাৰ 3 টিস্পুন আৰু ½ টিস্পুন বেকিং সোডা, সেয়াই লৈছোঁ। এতিয়া মই হাতেৰে ফিটিব লাগিব। বাটাৰ দি হাতেৰে ফিটিলে ভালেই হয় কেকটো, কিন্তু সৰহ হ'লে অলপ অসুবিধা হয়। মই যিহেতু 10টা কণী লৈছোঁ 2টা কেকৰ কাৰণে, বাটাৰখিনিয়ে চেনিখিনিয়ে একদম ভালকৈ ফিটি ল'ব, যাতে ক্ৰিমি হয়, ফ্লাফি হয়। দেখিছে নহয়, এনেকুৱা হ'ব লাগে। এতিয়া মই ইয়াত এটা এটাকৈ কণী ফিটি যাম। বহুতে বহুত ধৰণে বনায় মাৰ্বল কেক, মই কিন্তু এনেকৈ বনাওঁ। খাবলৈ খুব সোৱাদ হয় বাটাৰ দি বনালে, আৰু দেখিবলৈও ভাল হয়। চাই যাওকচোন। হাতেৰে ফিটিলে শেষলৈ কেতিয়াবা অলপ দৈৰ নিচিনা হৈ যায়, কাৰ্ডল হৈ যায় বাটাৰটো, কিন্তু একো অসুবিধা নাই। পাছত আকৌ ময়দা দি ফিটিলে ঠিকেই হৈ যায়। এনেকৈ মই এটা এটাকৈ এবাৰত এটাহে কণী দি ফিটিছোঁ, তেনেকৈ ফিটিব। সেয়া দেখিছে নহয়, অলপ কাৰ্ডল হৈছে। মই এইটো লাষ্টৰ কণীটো দি দিছোঁ। এইখিনি ফিটি হ'লেই মই ময়দা দিম। যদি হেণ্ড মিক্সাৰ দি ফিটে, বাটাৰ দি ফিটিলে অলপ কম স্পীডত ফিটিব লাগে, বেছি স্পীড দিব নালাগে, লাহে লাহে ফিটিব লাগে। এয়া মই ময়দা লৈছোঁ 3 কাপ, আৰু তাতে এতিয়া বেকিং দিম। লেভেলকৈ দিছোঁ, 1 টিস্পুন লেভেলকৈ দিছোঁ। সোডা দিছোঁ আধা চামুচ। এয়া বেকিং সোডা। এতিয়া মই এইখিনি চালি পেলাই মিলাই ল'ম। ভালকৈ মিলাব। মোৰ অকণমান মিক্সিং বলটো অকণমান সৰু হৈছে, অলপ ডাঙৰ এটা ল'লে। এটা কেকৰ কাৰণে ঠিকে আছিলে। মই 2টা কেক যিহেতু কৰিছোঁ, 2টা কেকৰ কাৰণে অকণমান সৰু হৈছে, কিন্তু যদি মই হেণ্ড মিক্সাৰ দি ফিটিলোহেঁতেন তেতিয়া অসুবিধা নহয়। এতিয়া হাতেৰে ফিটিছোঁ, ছাইডলৈ গুচি যায়, অকণমান অসুবিধা। এতিয়া মই এইখিনি দুভাগ কৰি ল'ম। দুভাগ কৰি এভাগত মই, এয়া দেখিছে মিলি গ'ল, কাৰ্ডল ভাৱটো নাই এতিয়া, ফটা ফটা ভাৱটো নাই। এতিয়া মই এইখিনি চকলেট দিছোঁ, এইখিনিত চকলেট নিদিয়াকৈ ৰাখিছোঁ। দুইখিনি ভালকৈ ফিটি ল'ম। অকণমান পানী বা গাখীৰ দি দিব। পানী দিলেও হয়, গাখীৰো দিব পাৰে। গাখীৰ দিলে থৈ দিবলগীয়া হ'লে কেকটো কেতিয়াবা বেয়া হৈ যায়, সেইকাৰণে অকণমান পানী দিলেও হ'ব, বেছি নহয়।
ঠিক একে ধৰণৰ কনসিস্টেন্সি আহিবলৈ আপুনি পানী দি ল'ব মই বগাটো অকমান বেছিকৈ ৰাখিছোঁ চকলেটটো অকমান কম এতিয়া মই বেকিং টিন ঠিক কৰি ল'ম দুখন হৈ গ'ল এটা তাতে বেকিং পেপাৰ দি ল'ম অকমান অইল সানি এতিয়া মই এচামুচকে অল্টাৰনেটলি চকলেট আৰু প্লেন দি যাম আকৌ মই অল্টাৰনেটলি চকলেটৰ ওপৰত প্লেনৰ ওপৰত চকলেট এনেকৈ দি যাম আপোনালোকে চাই পেলাই ধৰিব পাৰিছে চাগে আকৌ প্লেনৰ ওপৰত চকলেটৰ ওপৰত প্লেন এনেকৈ দুটা বা তিনিটা লেয়াৰ দি যাব মই দুইটা বেকিং টিনে ঠিক কৰি লৈছোঁ এনেকৈ দিলে দেখিবলৈ খুব ধুনীয়া হয় খাবলৈতো টেষ্ট হয়েই মাৰ্বেল কেকৰ এতিয়া এডাল কাঠি দি মই অলপ লৰাই দিছোঁ এটা ডিজাইন হৈ গৈছে দুইটাতে মই একেধৰণে মিলাই লৈছোঁ প্ৰথমতে কাৰেণ্ট নাই কাৰণে মই কেৰাহীতে এটা বেক কৰিলোঁ এটা গেছত দিলোঁ কেৰাহীত আৰু এটা অভেনত দিলোঁ হৈ গ'ল দুইটা আপোনালোকে কৰি চাবচোন খাবলৈ খুব টেষ্টি হয় দেখিবলৈও ভাল হয় এয়া হৈ গ'ল কেকটো দেখিছে এতিয়া খুব সফট হৈছে আপোনালোকে কাটিলে ধৰিব পাৰিব মই এতিয়া কাটি মেক্স স্লাইচ কাটি দেখুৱাম দেখিছে কিমান সফট হৈছে এয়া ধুনীয়াকৈ মাৰ্বল এফেক্টটো আহিছে কৰি চাবচোন খাই খুব ভাল পাব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব